Piniwal International Indigenous Day pen pachiton ponsi Koton Alumni Bhawan Auditorium Guwahati along Asom Likhika Samaj ahin pen cepatir pi ponsi Pini pai ni pai serkep arni mati manusia manoi diwas long rikai cingrum pet arani katalon pon ciapan cisik pono. Pini anar lo porpa isia porpen isi ardi dojot ame pado pono. Mei along lamet la pen jutang jubat aning kedok abang pi IS Retired Officer Aki Haipi Gayatri Borwa lapen Retired IS Officer Thaneswar Malakar lapen Pratima Pandey Kola Christi Pratishthan Ameipu Ajit Bormonatum Alhiaman pen nangcetongdun. Lapen Asomia Pratidin Birta lo abarim nei Pherangke Prakash Mahanta Mei along lamthejai ponsi Educationist Dr. Dayananda Pathak ahin pensi Mei ingpu ponsi Milur ke kaiji abangpu Retired Financial Advisor Paramananda Kaman lapen Asom Likhika Samaj Ameipi Aki Haipi Podumi Gogoi ahin pensi Mei cari pono. Bangso Mei along Asom Likhika Samaj ahin pen Lunsepi Jina Rajkumari lapen lamet po lapen abarim nei Pherangke borsing rong parapan Loko Bandhu Lombudor Kaman Huboroni Mati Manu Samanoj Bota Mate Loko Bandhu Lombudor Kaman Memorial Mati Manu Samanoj Anong e Pajirpono. Karbi Anglong Ghor Rajnotik Itihas Political History of Karbi Anglong pu alothui aparman pen akhai borsing rong parapan bangso anong e Pajirpono. La bangso Mei along Mei pu Padomi Gogoi Asom Likhika Samaj lapen Konchun bang Bornali Data Bora Asom Likhika Samaj. Lokobandhu Lombudor Kaman Porni মাটি মানুহ আৰু সমন্বয় বটাটো মোক আগবঢ়াইছে আৰু কাৰ্বি আংলঙৰ ৰংফাৰ ডাঙৰীয়ালৈ আগবঢ়াইছে এটো এটা আমাৰ কাৰণে গৌৰৱৰ বিষয় কাৰণ আজি বিশেষ এই দিনটোত যিসকল আমি মাটি মানুহ সেইসকলক উচিত সন্মান জনোৱাৰ কাৰণে মই অসম লেখিকা সমাজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মই আসলতে বিভিন্ন জাতি জনগোষ্ঠীৰ এই থলুৱা গীতমাত লোকনৃত্য লৈ অসম তথা ভাৰত তথা ভাৰতৰ প্ৰতিনিধি হৈ বিদেশৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিবেশন কৰি মই যে বহুত গৌৰৱান্বিত হওঁ কাৰণ আমাৰ এই লোককলা সংস্কৃতি আমাৰ আসলতে পৰিচয় আমি অসমীয়া বুলি গতিকে আমাৰ এই গীতমাতেৰে আমাৰ নিচিনা শিল্পীক যি সন্মান জনালে তাৰ কাৰণে অদূৰ ভৱিষ্যতে কাম কৰাৰ যথেষ্ট উদগনি পাইছো আৰু সাহস পাইছো আৰু মোৰ যাত্ৰা পথত আপোনালোকৰ এই আশীৰ্বাদ আৰু আপোনালোকৰ এই উৎসাহে মোক আৰু দুগুণ কাম কৰিবলৈ সাহস যোগাব বুলি মই অনুভৱ কৰিছো আজি ধন্যবাদ অসম লেখিকা সমাজৰ উদ্যোগত আজি বিশ্ব খিলঞ্জীয়া দিৱসৰ দিনা মোক মোৰ দ্বাৰা ৰচিত প্ৰণয়ন কৰা কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাস এই গ্ৰন্থখনৰ বাবে মোক লোকবন্ধু লম্বুদৰ কামান জাতি মাটি সমন্বয় বঁটা এই বঁটাটো প্ৰদান মোক কৰিছে আৰু ইয়াৰ বাবে মই অতিশয় আনন্দিত হৈছো সুখী হৈছো আৰু উদ্যোক্তাসকললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এই বঁটাই মোক গ্ৰন্থ লিখিবলৈ আৰু অধিক অনুপ্ৰেৰণা উৎসাহ যোগাব বুলি মই ভাবিছো আৰু এই বছৰৰ ভিতৰত মই 4খন কিতাপ লিখাৰ এটা সংকল্প গ্ৰহণ কৰিছিলো ইতিমধ্যে মোৰ 2খন কিতাপ প্ৰকাশিত হৈ গ'ল আৰু 2খন কিতাপ এইটো বৰ্ষৰ ভিতৰতে প্ৰকাশ পাব স্যাৰ আপুনি কিতাপখন কেতিয়াৰ পৰা লিখা আৰম্ভ কৰিছিল কিতাপ মই 1988 ৰ পৰা লিখি আহিছিলো মোৰ প্ৰথম কিতাপখন হ'ল লুনচেপো চন্দ্ৰকান্ত তেৰাঙালু ইয়াৰ সেকেন্ড এডিশনটো কেইদিনমানৰ আগতে মই প্ৰকাশ কৰিছিলো আৰু স্যাৰ আজি যিখন কিতাপৰ বাবে আপোনাক এই বঁটা প্ৰদান কৰিছে সেই কিতাপখন আপুনি কেতিয়া লিখিছিল এইটো 2005 চনত লিখিছিলো আৰু আজি এই কিতাপখনে 17 বছৰত ভৰি দিছেহি আৰু এই কিতাপখনৰ আপোনাৰ মূল দফাসমূহ আপুনি ফুলমূলকৈ ক'ব নেকি এই গ্ৰন্থখনত আছে এনেধৰণে কাৰ্বি আৰু আহোম সম্পৰ্ক মিছনাৰীসকলৰ অৱদান তাৰপিছত কাৰ্বি আংলঙত অনুষ্ঠিত হোৱা বিধানসভা লোকসভা আৰু এমএচি ইলেকশ্যনৰ গোটেই ৰিজাল্টসমূহ ইয়াত আছে আৰু বহুতো তথ্য সম্বলিত কথাবিলাক মই ইয়াত সন্নিৱিষ্ট কৰিছো আজি স্যাৰ আপুনি গুৱাহাটীত আহি
এই বঁটা লাভ কৰিছে কাৰ্বি আংলংবাসীৰ বাবে এটা গৌৰৱৰ বিষয়। হয়। আপুনি নিজৰ ফালৰ পৰা কাৰ্বি আংলংবাসীলৈ কিবা বাৰ্তা পঠিয়াব বিচাৰে নেকি? হয়, বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। কথাটো হ'ল এখন জাতিৰ ইতিহাস বা এখন জিলাৰ ইতিহাস লিখাটো ইমান সহজ কথা নহয়, বহুত টান কথা। কাৰণ ইয়াত সকলো তথ্য পাতি শুদ্ধ হ'ব লাগে। গতিকে এই কিতাপখন যাতে পৰৱৰ্তী প্ৰকাশত সুন্দৰভাৱে প্ৰকাশিত হয় তাৰ বাবে সকলোৱে তথ্য পাতি যোগান ধৰিবলৈ মই আহ্বান জনাইছোঁ আৰু ক'ৰবাত ভুল থাকিলেও শুধৰাই দিবলৈ মই তেওঁলোকক অনুৰোধ কৰিছোঁ। যিহেতু উঠি অহা লেখকবিলাক তেখেতসকলে ভাবে যে নীলিফান অসম লেখিকা সমাজ ৱাহিন পেন ইণ্টাৰনেশ্যনেল ডে অফ ইণ্ডিজিনাছ পিপলৰ নি লোকবন্ধু লম্বোদৰ কামান মেমorial award na pipo nili ningarong piglo tapen isi cero paro kamimi ason nili mata ponlo tapen bangsu anong kelong pen ini ansu se lamet kebuci ji panili tisik ponlo tapen bangsu alusui nili ke paklang seng 2005 ningkan pinian ke ningkan krit roksian plengtang lo lasi nili lahai ketok ke paduk alelo pusi nili mata si recognition pusi nili mata damlo lasi anso se lo ketok kegia pan nili jakong silong lo pusi nili mata damlo penengambong nili jasemet ke pakni alu tu paklang ji pu mata lo lasi pakni ke paklang lo non pakni dola lasi nili lamet kapoche ahinana anso se pangtang punji pusi commitment tipipon non pini nong kelong bang la bangke Karbi Anglong rajnaitik itihas the political history of Karbi Anglong la soputha sinili nong longpon lo kasi hala nong ina pie tumhan selection board selection committee tumhata nili ning aklong akadom pajeri lo nilphan ohom lekhika samas podom sinili phana pajir ponlo jalang hitum phanili churupar pig anlo nili ningarong pig hangjang lo athe lagnili ki chipaduk alelu pusni matha dam athe nili ki tok alo thuyelo Karbi Anglong apur ki moan ladak do labdo mentu si election do ma Karbi sing bang cheng mentu lo ma Karbi ben ahum relation ko piloma kadok wela so kitab long do lablo lati nili kici paduk alelu pun nili mata dam tip unlo